নাৰ্জাৰীক ঘৰৰ সমগ্ৰ কাম বন সামৰি বাইদেউ ওলাই আহিছে কেৰিঅকে ছুপাৰষ্টাৰ হ'বলৈ মঞ্চলৈ তেখেতক আমন্ত্ৰণ জনাইছো।
हम सब पढ़ना है जो गाना अपने गाए हैं हम सब आं नोंखौ मोजां मोनो आं नोंखौ मोजां मोनो থেংক ইউ আৰু গানটো ইমান মিঠা মৰম লগা গান এটা লৈছে আপুনি যিটো গান শুনিলেই মনটো ভাল লাগি যায় ধুনীয়াকৈ গাইছে আপুনি আপুনি ক'ৰ পৰা আহিছে বুলি ক'লে বিৰাট ভাল লাগিল আপুনি অহাৰ বাবে আপোনাক ধন্যবাদ মোৰ নাম মনিতা নাৰ্জাৰী আপোনালোকে ইতিমধ্যে মোৰ গান শুনিলে আপোনালোকে যদি মোক একেলগে ছুপাৰষ্টাৰত থকাটো বিচাৰে তেতিয়াহ'লে টিভি স্ক্ৰীণত থকা নম্বৰত ফোন কৰিব After this beautiful performance, আমাৰ সময় হ'ল পুনৰবাৰ ষ্টুডিঅ'ত থকা দৰ্শকসকলৰ ওচৰলৈ যোৱাৰ কাৰণ তেওঁলোকে তেওঁলোকৰ দায়িত্ব পালন কৰাৰ সময় আহি পালে আমাৰ বিচাৰকসকলক অকণমান সময় আমি সকাহ দিওঁ অকণমান ৰেষ্ট ল'বলৈ দিওঁ আৰু দৰ্শকৰ ওচৰলৈ যাওঁ কাৰণ তেওঁলোকৰ পৰা ভোট লোৱাৰ সময় আহি পালে চাওঁতে মেলানী মাগিবৰ হ'ল আন এটা এপিছডৰ পৰা কিন্তু একেবাৰে দুখ নকৰিব কাৰণ আৰু নতুন প্ৰতিযোগী লৈ মই আহিম আপোনালোকৰ মাজলৈ আমাৰ সন্মানীয় বিচাৰকসকলৰ সৈতে আৰু প্ৰতিযোগীসকলৰ ধুনীয়া ধুনীয়া গীত আৰু জীৱন সংগ্ৰামৰ লগতে মনোৰঞ্জনমূলক কিছুমান কাহিনীৰ সৈতে প্ৰিয় দৰ্শক আজি এপিছডৰ পৰা বিদায় লোৱাৰ আগতে আপোনালোকক পুনৰবাৰ জনাওঁ যে সন্মানীয় বিচাৰকসকলৰ মাৰ্কছ আৰু লগতে ষ্টুডিঅ'ত থকা আমাৰ যিসকল দৰ্শক আছে তেওঁলোকৰ ভোটিং আৰু লগতে টেলিভিছন স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি থকা অৰ্থাৎ টেলিভিছন স্ক্ৰীণৰ সন্মুখত থকা দৰ্শকসকলৰ পৰাও ভোট গণনা কৰা হ'ব গতিকে আপুনি আপোনাৰ ফেভৰেট কণ্টেষ্টেণ্টৰ বাবে ভোট দিবলৈ নাপাহৰিব ঢেৰ সাৰা ভোট দিয়ক আৰু আপোনাৰ প্ৰিয় প্ৰতিযোগীগৰাকীক আগবঢ়াই লৈ যাওক এইখিনিতে যিহেতু আজিৰ ৰামধেনু কেৰিঅ'কে ছুপাৰষ্টাৰ পাৱাৰ্ড বাই ৱাইল্ডষ্টোন এণ্ড কো পাৱাৰ্ড বাই বেষ্ট চিমেণ্ট আমি সামৰিবলৈ লৈছোঁ কিন্তু তাৰ আগতে বিচাৰকসকলৰ ওচৰলৈ যাব বিচাৰিছোঁ আৰু তেওঁলোকক মই ডিক্লেয়াৰ কৰিবলৈ অনুৰোধ জনাম আমাৰ আজিৰ পাৰফৰ্মাৰ অফ দ্য ডে গৰাকীক এতিয়া আজিৰ এপিছডটোৰ পাৰফৰ্মাৰ অফ দ্য ডে আমি ঘোষণা কৰিবলৈ ওলাইছোঁ আমি একেলগে তিনিওজনে ঘোষণা কৰিম সুন্দৰ মাত মিঠা মাত ধুনীয়া মনৰ এগৰাকী কণ্টেষ্টেণ্ট প্ৰতিযোগী তেওঁৰ নামটো হৈছে 1 2 3 মনিতা নাৰ্জাৰী